প্ৰথমবাৰ নহয়, কুকুৰাঝাৰলৈ মই প্ৰথমবাৰ আহিছোঁ। এনেই আমি 2006 পৰাই খেলি আছোঁ, কিন্তু কুকুৰাঝাৰত মানে পৰিৱেশটো যথেষ্ট ভাল, একদম মানে হাইজেনিক, পৰিৱেশটো ধুনীয়া। বিশেষকৈ আপোনালোকে যিখন প্লে'গ্ৰাউণ্ড কৰি থৈছে, আমি মানে দেখিয়ে বহুত ভাল লাগিছে। সেইটো আমি এনেকুৱা এখন প্লে'গ্ৰাউণ্ড পাম বুলি ভবা নাছিলোঁ, কিন্তু মানে দেখিয়ে ইমান আহি পোনে সোমাই ইমান ভাল লাগিছে, আমি যথেষ্ট সুখী। এতিয়া কোকৰাঝাৰবাসীয়ে কি খুৱাই দিছে? কোকৰাঝাৰবাসীয়ে কি খুৱাই দিছে? আমাক খানাও ভাল লাগিছে। আমি বিচৰা ধৰণে নিৰামিষ পাইছোঁ, এতিয়ালৈকে আমিষ পোৱাগৈ নাই আৰু পৰিপাটিকৈ তেওঁলোকৰ মানে মেনেজমেণ্ট খুব ধুনীয়া হৈছে। মোৰ ইভেণ্ট শ্বটপুট, ডিছকাছ আৰু হামাৰ। এতিয়ালৈকে এটা হৈ গ'ল, কিন্তু মোৰ পজিশ্যন নাথাকিলে, মোৰ অলপ ভৰি ইনজিঅ'ৰ হৈ আছে, সেইটো কাৰণে পজিশ্যনটো নাপালোঁ আৰু, কিন্তু খুব ভাল লাগিছে থাকি ইয়াত। আমি এটা কথা ক'ব পাৰোঁ, আমি মৰাণ টীমে একেৰাহে আমি 10 চনৰ পৰা চেম্পিয়ন হৈ আহিছোঁ, কিন্তু এইবাৰ মানে আমাৰ পাৰ্টিচিপেট একদম কম, বহুত অসুখ আৰু দূৰ হ'ল, গতিকে আহিব পৰা নাই, গতিকে সেইটো আশা আমি এতিয়ালৈকে কৰা নাই আৰু। নমস্কাৰ, আপোনালোক চেনেললৈ ধন্যবাদ জনাইছোঁ বহুত বহুত। কোকৰাঝাৰলৈ আহিলোঁ আমি পৰহি দিনাই, ইয়াত খেল খেলিবলৈ আহিলোঁ, বহুত ভাল লাগিছে ইয়াতে দেখি মেলি। ধৰি লওক মোৰ ইভেণ্ট আছিলে ডিছকাছ আৰু শ্বৰ্ট ফুট 200 মিটাৰ দৌৰ। 200 মিটাৰ দৌৰত মই এতিয়া ছেকেণ্ড হৈছোঁ 65 এজত। ভালেই লাগিছে। সকলো ৰাইজে আমাৰ বয়স বুলি হয়তো বাইদেউ কৈ গৈছে, আমি তেনেকৈ ঘৰত ৰৈ নাথাকোঁ বাৰু। খেলখন যেতিয়া আহিব নহয়, আমাৰ মনবিলাক খুব নাহোঁ বুলি ক'লেও মানে মনটোৱে সাহস দিয়ে আৰু আহিবলৈ মন যায়। ভাল লাগে আহি, সকলো ৰাইজকে লগ পাওঁ, বিভিন্ন দেশৰ লগৰ নিচিনাকৈ। ধৰি লওক বুঢ়া বুঢ়ী হ'লেও সেই অনুভৱ নাহে। এতিয়া আমাৰ বুঢ়া বুঢ়ীসকলে ঘৰত জুই চাই ফুৱাই মেলি চাল তাল সুতৰা পৰি কিবা হয়, আমি এতিয়া ইয়াত ভোকে লঘনে থাকিলেও এঘণ্টা আছোঁ নিচিনা নালাগে, এনেই ভাল লাগে থাকি মেলি। তাকে বহুত ভাল লাগিছে। ৰাইজে নমস্কাৰ। কিবা ক'ব বাইদেউ? মই কলিয়াবৰ পৰা আহিছোঁ, মোৰ বয়স 74 হয়, তথাপিও খেলি আছে, কিন্তু 70+ খেলি আছোঁ। এইবাৰ মোৰ ভৰিটো অকণ এনজিঅ' হোৱাৰ কাৰণে মই অলপ মানে থমক খাই ৰৈ আছোঁ, মনটোত বহুত ভাৱ আছে। এনে ভয় কৈ মানে আপুনি খেলি আছে, স্বাস্থ্য পাতি কেনেকুৱা? স্বাস্থ্য পাতি মোৰ ভাল। ৰাতিপুৱা মানে যিখিনি কৰণীয় ঘৰত সেইখিনি কৰি থাকোঁ, 5 কিলোমিটাৰ খোজ কাঢ়োঁ সদায়, কিন্তু মোৰ অকণ ভৰিটো এনজিঅ'ৰ কাৰণে মানে মই খেলা নাই এইবাৰ, বেয়া লাগি আছে মনটো। তাৰপিছত মই শিক্ষয়িত্ৰী আছিলোঁ, 9 চনত ৰিটায়াৰ হৈছোঁ। আৰু কোকৰাঝাৰলৈ আহি ইমানেই ভাল লাগিছে, ইয়াৰ মানে গোটেই পৰিপাটিখিনি, আৰু ইমান হিচাপত চলাইছে নহয়, খুব ভাল পাইছোঁ, মানে শক্তি পোৱা নিচিনা লাগিছে, সেইকাৰণে ভাল লাগিছে। ধন্যবাদ। মই যোৰহাটৰ পৰা আমাৰ 90+ জেন্টছৰ আমাৰ গ'ল্ড মেডেল পাইছে, আৰু 35+ত আমাৰ লেডি দলে মানে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। আৰু মোৰ ইভেণ্ট হৈছে জেভলিন ডিছকাছ আৰু শ্বটপুট। মোৰ এতিয়ালৈকে হোৱা নাই, মোৰ হ'ব জাষ্ট। আৰু ৰাণতো আমাৰ গ'ল্ড মেডেল আহিছে লেডিজৰ, আৰু ব্ৰঞ্জৰ পাইছে এগৰাকীয়ে। মই আগত খেলা নাই, আমাৰ টীমে গৈছে। মই ছেকেণ্ড টাইম আহিছোঁ। ফাৰ্ষ্ট টাইম মই যোৰহাটত আছিলোঁ। ভাল লাগিছে, বহুত ভাল লাগিছে। ডিচিপ্লিন ভাল লাগিছে। আমাৰ আশা ৰাখিছোঁ আৰু, কাৰণ মোৰ ইভেণ্ট হ'ব জাষ্ট এতিয়া। থেংক ইউ।